নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেল বেছ ষ্টাডি আপলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আলোচনা কৰিব লৈছোঁ আহোম হিষ্ট্ৰী অৰ্থাৎ আহোম ডাইনেষ্টি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। চ' পলম নকৰি আজি খণ্ডটি আৰম্ভ কৰোৱা হওক। কুৱেশ্যন নম্বৰ 1ত সোধা হৈছে হু এমংছ দ্য ফলোয়িং ৱাজ ন'ন এজ এন ইকনমিষ্ট এণ্ড ছ'চিয়েলিষ্ট ৰিফৰ্মাৰ ডিউৰিং দ্য আহোম ৰুল। আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব মোমাই তামুলী বৰুৱা। অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন In 1794, the capital of Ahom Kingdom was shift from Rangpur to আৰু এই প্ৰশ্নটি তলৰ উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব যোৰহাট। আৰু যোৰহাট হৈছে আহোম সাম্ৰাজ্যৰ শেষৰখন ৰাজধানী। মুভিং অন দ্য নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং আহোম কিং চাইন দ্য ট্ৰিটি অফ মাজুলী উইথ দ্য কোচ কিং নৰনাৰায়ণ। ইয়াতে সোধা হৈছে যে কোনজন আহোম ৰজাই মাজুলী সন্ধি কোচ ৰজাত নৰনাৰায়ণৰ লগত হৈছিল বুলি সুধিছে। আৰু এই প্ৰশ্নটি তলৰ উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব চুকাম্ফা। মুভিং অন দ্য নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড দ্য কোচ কিং নৰনাৰায়ণ ইনভেড দ্য আহোম কিংডম। ইয়াতে সোধা হৈছে যে কোচ ৰজা নৰনাৰায়ণে কেতিয়া আহোম সাম্ৰাজ্য আক্ৰমণ কৰিছিল বুলি সুধিছে। আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ 1562। 1562 চনত আহোম সাম্ৰাজ্য কোচ ৰজা নৰনাৰায়ণে আক্ৰমণ কৰিছিল। মুভিং অন দ্য নেক্সট কুৱেশ্যন দ্য ৰুল অফ আহোম কিংডম এণ্ড উইথ দ্য ইনভিজন অফ। ইয়াতে সোধা হৈছে যে কাৰ আক্ৰমণৰ পাছৰে পৰা আহোম ৰাজ্য পতন হ'বলৈ ধৰে। আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট বাৰ্মিছসকলৰ আক্ৰমণৰ পিছৰে পৰা আহোম ৰাজ্য পতনৰ দিশে আগবাঢ়ে। নেক্সট কুৱেশ্যন দ্য ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন ইন 1826 বিটুইন। ইয়াতে সুধিছে যে ইয়াণ্ডাবু সন্ধি 1826 চনৰ কাৰ মাজত হৈছিল বুলি সুধিছিল। আৰু এই প্ৰশ্নটি তলৰ উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড দ্য বাৰ্মিজ। অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। মুভিং অন দ্য নেক্সট কুৱেশ্যন দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং ৱাজ। ইয়াতে সুধিছে যে আহোমৰ শেষৰজন ইণ্ডিপেণ্ডেণ্ট ৰজা কোন বুলি সুধিছে। আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব পুৰন্দৰ সিংহ। মুভিং অন দ্য নেক্সট কুৱেশ্যন চদিয়াখোৱা গোহাঁই ৱাজে। ইয়াতে কৈছে চদিয়াখোৱা গোহাঁই কি নামেৰে জনা যায় তাকে সুধিছে। আৰু এই প্ৰশ্নটি তলৰ উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ নভেল কামাণ্ডো। চদিয়াখোৱা গোহাঁইক নভেল কামাণ্ডো নামেৰে জনা যায়। মুভিং অন দ্য নেক্সট কুৱেশ্যন দ্য কিং নিকনেম এজ ভাগা ৰজা ৱাজ। ইয়াতে সুধিছে ভাগা ৰজা বুলি কাক জনা যায় বুলি সুধিছে। আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব তলৰ উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ চুৰামফাক ভাগা ৰজা নামেৰে জনা যায়। মুভিং অন দ্য নেক্সট কুৱেশ্যন ৰংঘৰ ৱাজ ফাৰ্ষ্ট কনষ্ট্ৰাক্ট ডিউৰিং দ্য ৰিং অফ। ইয়াতে সুধিছে ৰংঘৰ প্ৰথমতে কোনে সজাইছিল বুলি সুধিছে। আৰু এই প্ৰশ্নটি তলৰ উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট আহোম মানুহ টু এজিউম দ্য হিন্দু টাইটল স্বৰ্গনাৰায়ণ ৱাজ। ইয়াতে সুধিছে যে কোনজন আহোম ৰজাই হিন্দু টাইটল স্বৰ্গনাৰায়ণ লৈছিল বুলি সুধিছে। আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ চুহুংমুং। মুভিং অন দ্য নেক্সট কুৱেশ্যন আহোম মোগল কনফ্লিক্ট ইন উইথ দ্য হুইচ বেটেল। ইয়াতে সুধিছে আহোম আৰু মোগলৰ সংঘৰ্ষ বা যুদ্ধ শেষৰখন যুদ্ধ কি আছিল বুলি সুধিছে। আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ বেটেল অফ ইটাখুলি। বেটেল অফ ইটাখুলি হৈছে আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ। মুভিং অন দ্য নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম। ইয়াতে সুধিছে আহোম ৰাজ্যৰ শেষৰখন ৰাজধানী কি আছিল বুলি সুধিছে। আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ যোৰহাট। নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য মোৱামৰীয়া ৰিভিলিয়ন। ইয়াতে কৈছে মোৱামৰীয়া বিদ্ৰোহ কি বুলি সুধিছে। আৰু এই প্ৰশ্নটি তলৰ উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ কনফ্লিক্ট বিটুইন আহোম এণ্ড মৰাণছ। মুভিং অন দ্য নেক্সট কুৱেশ্যন হুইচ আহোম কিং প্লেন ইনভেড বেংগল। আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব ৰুদ্ৰসিংহ। মুভিং অন দ্য নেক্সট কুৱেশ্যন হোৱাট ইজ ট্ৰিটি অফ অচুৰা আলি। ইয়াতে সুধিছে অচুৰ আলি সন্ধি কি বুলি কৈছে। আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ পিচ ট্ৰিটি বিটুইন আহোম এণ্ড মোগল। নেক্সট কুৱেশ্যন হু ক্ৰিয়েট দ্য পোষ্ট বৰফুকন এণ্ড বৰবৰুৱা ইন আহোম কিংডম। ইয়াতে সুধিছে যে আহোম সাম্ৰাজ্যৰ বৰফুকন আৰু বৰবৰুৱা পোষ্ট দুটা কোনে ক্ৰিয়েট কৰিছিল বুলি সুধিছে। আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ প্ৰতাপ সিংহ।
মুভিং অন দ্য নেক্সট কুৱেশ্যন হুইচ আহোম কিং ৱাজ ন'ন এজ দিহিঙীয়া ৰজা ইয়াতে সুধিছে যে কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা নামেৰে জনা যায় বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চুহুংমুং মুভিং অন দ্য নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং আহোম কিং ডিগ দ্য জয়সাগৰ টাং ইজ মেমৰি অফ হিজ মাদাৰ জয়মতী ইয়াতে সুধিছে কোনজন আহোম ৰজাই তেওঁ মাকৰ স্মৃতিত জয়সাগৰ পুখুৰী খন্দাইছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব ৰুদ্ৰসিংহ মুভিং অন দ্য নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ আহোম কিংডম ইয়াতে সুধিছে যে আহোম সাম্ৰাজ্যৰ প্ৰথমজন বৰফুকন কোন বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ লুঙি পানিছিয়া বৰফুকন মুভিং অন দ্য নেক্সট কুৱেশ্যন হুইচ আহোম স্বৰ্গদেউ ক্ৰিয়েট দ্য পোষ্ট অফ দ্য বৰপ্ৰাপ্ত গোহাঁই ইয়াতে সুধিছে যে বৰপ্ৰাপ্ত গোহাঁই পোষ্টটো কোনজন আহোম স্বৰ্গদেৱে ক্ৰিয়েট কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব চুহুংমুং নেক্সট কুৱেশ্যন দ্য প্লেচ হুৱেৰ লাষ্ট আহোম মোগল ৱাজ ফ'ৰ্ট ইয়াতে সুধিছে যে আহোম আৰু মোগলৰ শেষৰখন ৰণ কোন ঠাইত হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব ইটাখুলি আৰু ইয়াৰ লগত ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট পইণ্ট হ'ল মোগলে অসমক অৰ্থাৎ আহোম সাম্ৰাজ্য 17 বাৰ আক্ৰমণ কৰিছিল আৰু এই ইটাখুলি ৰণ 1682 চনত অৰ্থাৎ 1682ত হৈছিল মুভিং অন দ্য নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট মোৱামৰীয়া আপৰাইজিং ষ্টাৰ্ট ইন দ্য ৰিং অফ ইয়াতে সুধিছে যে মোৱামৰীয়া বিদ্ৰোহ কাৰ শাসনকালত হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব লক্ষ্মী সিংহ মুভিং অন দ্য নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু ফৰ্মেলি একচেপ্ট হিন্দুজিম আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব চুতামলা অন্য এটা নাম হৈছে জয়ধ্বজ সিংহ আৰু জয়ধ্বজ সিংহই প্ৰথম হিন্দু ধৰ্ম লৈছিল মুভিং অন দ্য নেক্সট কুৱেশ্যন প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ আজি খণ্ডটিৰ শেষৰ প্ৰশ্নটি হৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ ন'ন এজ ভগনীয়া ৰজা ইয়াতে সুধিছে যে ভগনীয়া ৰজা নামেৰে কোনজন ৰজাক জনা যায় বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব জয়ধ্বজ সিংহ যেতিয়া মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল তেতিয়া তেওঁ নিজৰ ৰাজধানী এৰি পলাই গৈছিল আৰু সেইটো কাৰণে জয়ধ্বজ সিংহক ভগনীয়া ৰজা নামেৰে জনা যায় প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব